নমস্কাৰ আজি আপোনালোকে লৈ আহিছোঁ কেইটামান অসমীয়া সাঁথৰ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক শেয়াৰ আৰু কমেন্ট কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্ৰথম সাঁথৰটো হৈছে গাত গাঠি ডিঙিত মণি চুলি মেলি মাকজনী উত্তৰটো হৈছে তামোল গছ দ্বিতীয়টো হৈছে একুৰি গৰুৰ দুকুৰি পাখা গাতে হেম্বেলিয়াই বৰ মজা উত্তৰটো হৈছে ঢোল তৃতীয়টো হৈছে ডিঙি আছে মূৰ নাই হাত আছে কিন্তু ভৰি নাই উত্তৰটো হৈছে কামিজ চতুৰ্থটো হৈছে কি ফল মিঠা কিন্তু বজাৰত বিক্ৰী নহয় উত্তৰটো হৈছে ধৈৰ্য ফল বা কৰ্মফল পঞ্চমটো হৈছে মাটিৰ তলৰ বগা বুঢ়ী সাজ পিন্ধে কুৰি কুৰি উত্তৰটো হৈছে নহৰু ষষ্ঠটো হৈছে এটা মাছৰ দুখন ফিটা বুৰ মাৰিলেই সকলো মিছা উত্তৰটো হৈছে নাও সপ্তমটো হৈছে গোন্ধ আছে কিন্তু ফুল নহয় জ্বলে কিন্তু কয়লা নহয় উত্তৰটো হৈছে ধূপকাঠি অষ্টমটো হৈছে মাৰিলে কান্দে কিন্তু কাণত ধৰিলেই মনে মনে থাকে উত্তৰটো হৈছে কাঁহ নৱমটো হৈছে পাত আছে ডাল নাই কথা আছে মাত নাই উত্তৰটো হৈছে কিতাপ আৰু শেষৰটো হৈছে অসম দেশৰ বিষম কথা কি গছৰ পাত গোটা উত্তৰটো হৈছে পিঁয়াজ